দাদা ও দাদা দাদা উঠচোন উঠ না ৰাতিপুৱা মোৰো নাখাবি যা শুবলে যা উঠচোন মোক অকণ পঢ়াই দে আজি মোৰ এক্সাম আছে মোৰ পঢ়াই হোৱা নাই মই পাক্কা ফেন মাৰিম গোটেই বছৰটো হিৰিঙালি কোবাবি আৰু পৰীক্ষা সময়ত মোৰ মূৰটো খাবি মন নোৱাৰা পঢ়াব যা ইয়াৰ পৰা প্লিজ চাই দে না যোৱাবাৰ যিকেইটা চাবলৈ কৈছিলি গোটেইকেইটা কমন আহিছে সেইটো কাৰণে তোক চাবলৈ কৈছোঁ মন নোৱাৰা বুলি কোৱা নাই জানো যা ইয়াৰ পৰা এনে এজনীয়ে মূৰটো খাইছে কোনে ডিম্পিয়ে নে ৰিম্পিয়ে ৰিম্পিয়ে তই ৰিম্পি দিবি কেনেকৈ চিনি পাৱ কিয় চিনি নাপাম তাহাঁত কিবা আমাৰ স্কুলত নপঢ়ে নেকি আৰু তাহাঁতকেইজনীকনো কোনেনো চিনি নাপায় হ'ব বৰ ৰখ ল'ব নালাগে তোৰ পৰীক্ষা নাই জানো যাবগে আছে সেইটো কাৰণে তোক চাই দিবলৈ কৈছোঁ নহ'লে ৰিম্পিৰ আগত তয়ে লাজ পাবি মই আকৌ কিয় লাজ পাম কাৰণ মই তোৰ ভাই বুলি তাই জানে তই কিন্তু এবাৰ একো খেলি মেলি নকৰিবি তোৰ কাৰণে ৰশ্মিৰ লগত ব্ৰেকআপ হ'ল এইবাৰ যদি তই কিবা খেলি মেলি কৰ কি কৰিবি কচোন তই মোৰ ভাই নে দুশ্মনো ভাই তেতিয়াহ'লে কিয় মোৰ সুখত সদায় বিষ ঢাল ভুল কৈছ মই তোক সদায় বিষ খোৱাৰ পৰা বচাওঁহে দেউতাই মৰম কৰি তোক বহুত বেয়া কৰি দিলে আৰু তোক মায়ে হ'ব যা দেউতাকে পঢ়াবলৈ ক মোক নকবি নেলাগে কোনে পঢ়াব পিছত ফেইল কৰিলে মোক নকবি কিন্তু ধুনু কি হ'ল মুখখন ফুলাই গৈছে যে বেটা আজি পৰীক্ষা পঢ়া শুনা একোটা কৰা নাই এতিয়া তাৰ মুখ পোকৰ চব ফুলিব সেইটো কথা পিছে তই ৰাতিপুৱা ওলালি যে নাহি পাই নে এটাই গোটেই ৰাতি লৈছে কিহত খোজত নে মুখোচাত চা কেলা এতিয়া আৰু তই নল'বি চাল্লা প্ৰেম কৰিবি তহঁতে আৰু টেনশ্যন দিবি মোক ৰাতি তহঁতৰ খালিকি প্ৰেমৰ কাহিনী শুনিবলৈ মই জন্ম হ'লোঁ কি পাপৰ ফলত তহঁতৰ নিচিনা বন্ধু পাইছিলোঁ নহয় আগতে কচোন কি হ'ল হ'বলৈ কিটো আছে গৌতমৰ ব্ৰেকআপ হ'ল মানে হ'ব মানে সি এবাৰ ব্ৰেকআপ দিব আৰে কথাটো ভালছে বুজাই ক কি ব্ৰেকআপ হ'ল হ'ব দিব গাই আছ সেইটো সি আহিলে তাকে ভালকৈ সুধি ল চা তই শুবলৈ দে গোটেই ৰাতি তাৰ পেনপেননি শুনোতেই গ'ল কি হ'ল তোৰ কিডাল হ'ব আৰু এইবোৰ বাদ দিছোঁ চব বাদ দিছোঁ কি বাদ দিছ প্ৰেম চেম কৰাবোৰ একদম বাদ দি দিছোঁ তোক বাদ দিছে নে তই বাদ দিছ মোক কিয় বাদ দিব মই বাদ দিছোঁ মানে দিম মানে দিলোৱে তয়ে কৈছনে এইষাৰ ময়ে কৈছোঁ কিবা এটা ভুল কৰিলোঁ বুলিয়ে যিহকে পায় তাকে মোক গালে মাৰি দিব নেকি তইনো সদায় উল্টা পুল্টাখন কৰি তাই খং উঠাও কিয় আৰু অলপ চেনিবোৰ খাবলৈ কমাবি আৰু গৌৰীয়েতো আগতেও তোৰ গালে জিতি মাৰি পঠিয়াই তই আগতে বাদ দিব লাগিছিল ইমান দিন বাদ চাব নালাগে নহয় বাদ দে নহয় আগতে তাই গালে কিবা কিবি মাৰিলে গাত নপৰেই কিন্তু আজিকালি নিচানা পাক্কা হৈ গ'ল পুৰাই নিচানাত ভাল চাই খালে যেন পাইছোঁ খাবই লাগে এজনী গাৰ্লফ্ৰেণ্ড থাকোঁতে 10জনীৰ লগত কেনেকৈ চেনি খাই দিব পাৰোঁ বুজি নাপাওঁ আমাৰ কেলা এজনী চম্ভালিবলৈকে দিগদাৰ হৈ যায় ইয়াৰ কেলা এখন অন্তৰ নহয় গুৱাহাটী চিটি বাছে আপুনিও আহক আপুনিও আহক সকলোৰে বাবে জেগা উলিয়াই দিয়ে 10জনীৰ লগত যদি চেনি খাই থাকিয়ে কেলা ভাল পাওঁ তেনে গৌৰী কামটো কৰিবলৈ গাৰ্লফ্ৰেণ্ড বনাই ৰাখিছ নহয় মানে কি নহয় মানে বাদ দে বুজিছ গৌৰীক বেকআপ দিয়া দে তোৰ বাবে মংগল হ'ব নহ'লে এদিন তই তাইৰ হাতত চহী থবি এবাৰ দিমেই বুজিছ হেল্ল' ক'ত আছা তুমি মই মানে বুজিছোঁ তুমি আকৌ তোমাৰ সেই লাফাংগা ফ্ৰেণ্ডকেইটাৰ ওচৰত পালাগি হয়নে নহয় মানে মই মানে কি নহয় মানে কি নহয় মানে তোমাক কিমান ক'ব লাগে যে তোমাৰ এই লখংবোৰ এৰা সিহঁতৰ লগত থাকিলে তুমি মোৰ কথা নুশুনা হৈ যোৱা তেনেকুৱা একো নহয় বেবী তুমি ভুল বুজিছা মই একো ভুল বুজা নাই মোক যদি ভাল পোৱা এতিয়াই তাৰ পৰা অহা নহ'লে বেবী প্লিজ শুনাচোন একো শুনিবলৈ নাই তোমাৰ হাতত 10 মিনিট সময় আছে 10 মিনিটত যদি তুমি মোৰ ওচৰত নোপোৱা তোমাৰ নাম্বাৰ মোৰ ব্লক লিষ্টত থাকিব যা 10 মিনিটত তোৰ সংসাৰ বচাই ল আমি কি লাফাংগা
সি আকৌ তাইক ব্ৰেকআপ দিয়ে বোলে। এতিয়া আকৌ নহয় বেবী, প্লিজ বেবী, শুনাচোন বেবী, সেইবোৰ কৈয়ে তৎপৰা। তই মানে থাক, তই এইবোৰ বুজি নাপাৱ। মই বুজি পাবও নিবিচাৰোঁ। ছিংগল থাকা, বিন্দাছ থাকা। তাৰ কথা বাদ দে, তোৰ কথা ময়ে বুজি নাপাওঁ। এফালে গৌৰী বুলিলে পাগল, আনফালে ধুনীয়া ছোৱালীজনী দেখিলে চেনি নোখোৱাকৈ থাকিবই নোৱাৰে। মই কওঁ শুন, গৌৰী ইয়াৰ সাহস, প্ৰেৰণা আৰু ইয়াৰ স্বাধীনতাক ধৰি ৰখা প্ৰেমৰ লতাডাল। আৰু বাকীবোৰ ছোৱালী দুৰ্বলতা। ঐ কি হ'ল, নাযাওঁ কিয়? নহ'লে নাম্বাৰ ব্লেকলিষ্ট কৰিব। এই কৰক যা, ভাল পোৱা হ'ল বুলি আৰু চব কথা শুনিব নোৱাৰোঁ নহয়। আৰে তোৰ আকৌ কি হ'ল? তাইতকৈ তহঁতক মই আগত পাইছোঁ, তাইৰ কাৰণে তহঁতক মই হেৰুৱাব নিবিচাৰোঁ। আমিনো ক'ত হেৰাম, আমি সদায় তোৰ লগত আছোঁ। আমি না হেৰাম না তোক হেৰাই যাব দিম। সেই কথাটোৰ বাবেই আজি মই তহঁতক এৰি নাযাওঁ। ছোৱালী এজনীৰ ওচৰত তহঁতৰ সঁচা বন্ধুত্বক মই কেতিয়াও সৰু নকৰোঁ। চা, কালি ৰাতি তাই কাজিয়া কৰি শুই থাকিল, কিন্তু গোটেই ৰাতিটো মোৰ কাৰণে অভি সাৰে থাকিল। আৰু তই কিমান বিপদৰ পৰা মোক সহায় কৰিছ, সুখ দুখ সকলোতে তহঁত দুটা মোৰ ছাঁ দৰে আছ। কিন্তু তাই তহঁতক বাদ দে না, আমি আছোঁ আৰু সদায় থাকিম। সেইটোৱে আচল কথা। প্ৰেমে কয় তোমাৰ কিবা এটা হ'লে মই জীয়াই নাথাকিম, আৰু বন্ধুত্বই কয় মই থকালৈকে তোৰ একো হ'বলৈ নিদিওঁ। সেইবাবেতো তহঁতিয়ে মোৰ ফ্ৰেণ্ড আৰু তহঁতিয়ে মোৰ প্ৰেম। সেইটো বাৰু ঠিকে আছে, খালি তহঁতে মোক এটা কথা কচোন, কিছুমান ছোৱালীয়ে যে মিহিকে চেনিটোও দি থাকে আৰু প্ৰপ'জ কৰিলে যে আই জাষ্ট লাইক ইউ এজ এ ফ্ৰেণ্ড বুলি কৈ পালে ভাওটোও খাই দিয়ে, সেইটো কি বাৰু মোক বুজাই কচোন। মই বুজি পাওঁ। কি? সেইটো মানে হ'ল মই তোক ভাল নাপাওঁ, কিন্তু তোক আনকো ভাল পাবলৈ নিদিওঁ। কি হ'ল তোক হ'বলা ৰিম্পিয়ে তেনেকৈ ক'লে? অঁ বে, চালা ছোৱালীবোৰ মহিমা বুজিবই নোৱাৰি। দৰকাৰ সময়ত এনেকুৱা দেখুৱাব যে মই নহ'লে তাই একেবাৰে উশাহি ল'ব নোৱাৰে। দৰকাৰ শেষ, গুৰুত্ব শেষ। তোকতো মই আগতে মানা কৰিছিলোঁ তাই পাল্লা নপৰিবি বুলি। ৰশ্মি আৰু ৰিম্পিৰ মাজত কোনো পাৰ্থক্য নাই, তোক লুটি খাব। ঠিকেই, ধুনুৱে ৰশ্মিপুৰ নোখোলাহেঁতেন তোক এতিয়ালৈকে তাই লুটিয়ে থাকিলেহেঁতেন। ভায়ে এটা কিন্তু তই পাইছ দেই, এনেকুৱা ভাই থাকিলে বন্ধুৰ প্ৰয়োজনে নাই। আচলতে বন্ধু যেতিয়া ভাই হৈ যায় আৰু ভাই যেতিয়া বন্ধু হৈ যায়, তেতিয়া তাৰ মাজত কোনো সম্পৰ্কই স্থান নাপায়। আৰু প্ৰেম? প্ৰেম স্বৰ্গীয়। সঠিক সময়ত সঠিক ব্যক্তিৰ সৈতে হ'লে ই অমৃত, আৰু ভুল ব্যক্তিৰ সৈতে হ'লে ই বৰ বিষ। তোমালোকক মায়ে চাহ খাবলৈ মাতিছে। ঐ তোৰ এক্সাম আছিল নহয়, নগ'ল যে? গৈছিলোঁ, উভতি আহিলোঁ। মোৰ ৰুটিনখন খেলি মেলি আছিলে। আজি নহয়, কাইলৈ পিছবেলাহে। মানুহ মাৰিবি দেই, ৰুটিননো ভুল হৈ থাকেনে? বাৰু কৈ এক্সাম হৈ যোৱাৰ পাছত জানো গ'লি? ভালেই হ'ল দে, চাহ খাই তোক অলপ পঢ়াই দিম। সঁচাকেনে? বেছি পঢ়িব নালাগে দে, লগৰকেইটাই পঢ়ি আহিব নহয়। তাহাঁতেও যদি তেনেকেই ভাবে। কিয়? তোৰ লগৰকেইটা দেখোন বৰ চোকা আছিলে। আছিলে, মোৰ লগত পৰি গেধা হৈ গ'ল। কি?